পয়ট্ৰি শুনিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। নমস্কাৰ, মই নৱজিত আৰু সময় হৈ গ'ল আজি এটা নতুন কবিতাৰ। আজিৰ শিৰোনাম হৈছে আপোনাক এতিয়া কি মই আকৌ পাহৰিব লাগিব। আপোনাক এতিয়া কি মই আকৌ পাহৰিব লাগিব। কি আকৌ মদৰ বটল চিগাৰেট হাতত তুলি ল'ম। কোন সলনি হ'ল, আপুনি নে সময়? মোৰ অতীত সেই দিনবোৰেই প্ৰিয় আছিল। কিয় মোক সপোনৰ সমাধিত আকৌ এবাৰ আপোনাৰ প্ৰেমিক বনালে? কিয় কাহিনীলে মোৰ মাতাল ৰাতি আৰু ব্যৰ্থতাৰ পাগল পাগলামিবোৰ? ঠিক এতিয়া সকলো হেৰুৱাৰ পাছত আপুনি একেই আকৌ এৰি গুচি যায় আৰু কৈ যায় মই সলনি হলো। বাছ সকলো শেষ। আকৌ দেৱদাস, আকৌ মদৰ বটল, চিগাৰেটৰ ধোঁৱা আৰু মাতাল ৰাতি। আকৌ এবাৰ মোৰ পৰা আঁতৰি যোৱাতকৈ মোক মাৰি থৈ নগ'ল কিয় মিছ অভিমানী পেয়সী? মই ৰৈ থাকিম আৰু একেই থাকিম, হাতত মদৰ বটল, মুখত চিগাৰেট, ঠিক 2 বছৰ আগৰ চেম স্কেচ। শূন্যতা শেষ হ'লে আপুনি উভতি আহিব। আপোনাৰ প্ৰতিটো স্মৃতিৰে সাৱটি ল'ম আপোনাক। আকৌ এবাৰ সম্ভৱতঃ মই আপোনাৰ হৈ নৰম। সপোনবোৰ প্ৰশ্নবোধক হৈ ৰ'ল। এই যে আপোনাক এতিয়া কি মই আকৌ পাহৰিব লাগিব মিছ অভিমানী পেয়সী। আজি শিৰোনাম অন্ত পৰিল। আকৌ এটা নতুন শিৰোনামেৰে পুনৰ লগ পাম। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।